গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ পৰীক্ষা পাছ কৰাৰ পিছত চাকৰিৰ বাবে চৰকাৰী চাকৰিৰ বাবে যেহেতু মোৰ পৰিয়ালৰ অভিভাৱকসকলৰ এটা আশা আছিল যে ল'ৰাটোৱে শিক্ষা গ্ৰহণৰ অন্তত কিবা এটা চৰকাৰী চাকৰিত যদি লাভ কৰিব পাৰে তেন্তে নিশ্চয় তাৰ ভৱিষ্যত সুন্দৰ হ'ব বুলি কামনা কৰি চৰকাৰী চাকৰি এটা আশা কৰিছিল। কিন্তু ৰাজনৈতিক যি ধাৰা সেই ধাৰাৰ বাবে আমি চাকৰিৰ ক্ষেত্ৰত বিভিন্ন সময়ত আমি চাকৰিৰ বাবে উপযুক্ত হোৱাৰ পিছতো আমি চাকৰি কৰাৰ বাবে চাকৰি এটাৰ বাবে দিনে ৰাতি অহৰহ চেষ্টা কৰিও এক চৰকাৰী চাকৰি যোগাৰ কৰিব পৰা নাছিল। আমি জানো যে ব্যক্তি এজন যদি পৃথিৱীত জন্মগ্ৰহণ কৰোঁতে দৰিদ্ৰ হৈ জন্মগ্ৰহণ কৰে তেন্তে সেই ব্যক্তিজনক তেওঁৰ নিজৰ দোষত নহয়, কিন্তু যেতিয়া সেই ব্যক্তিজনে জীৱনৰ অন্তত যদি দৰিদ্ৰ হৈ মৃত্যুবৰণ কৰে সেইটো কিন্তু তেওঁ নিজৰ দোষৰ বাবে হ'ব পাৰে বুলি বিশ্বৰ ভিতৰত সৰ্বোচ্চ ধনী ব্যক্তি বিল গেটছে এই কথাফাকি কৈছিল। ঠিক তেনেকৈ যদি আমি নিজৰ প্ৰৱণতা সলনি কৰি যদি আমি জীৱনত আগুৱাই যাব বিচাৰোঁ তেতিয়া নিশ্চয় আমি জীৱনটো সলনি কৰিব পাৰিম। আমি জীৱনত বিভিন্ন সংঘাত প্ৰতিঘাতৰ মাজেদি আগুৱাই যোৱা আৰু জীৱন এক সংগ্ৰাম হিচাপে গণ্য কৰাটো আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য। হয়, জীৱনত বিভিন্ন সময়ত বিভিন্ন সমস্যাবোৰ আহে, কিন্তু সেই সমস্যাবোৰ সমাধান কৰাৰ পথ নিজে বাছি উলিয়াব পাৰিব লাগিব। জীৱনত আমি বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজেদি জীৱনৰ বাটত খোজকাঢ়ি আগবাঢ়ি যাবলগীয়া হয়। মই স্বৰূপ শৰ্মা, শিঙৰি নামৰ এক অতি ভিতৰুৱা অঞ্চল অসমৰ শোণিতপুৰ জিলাৰ এক দুৰ্গম গাঁও। এই গাঁৱত মই 2001 চনত ইংৰাজী মাধ্যমৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰোঁ আৰু এই বিদ্যালয়খনতে আজি 20 বছৰ ধৰি কৰ্মৰত হৈ এই বিদ্যালয়খন অতি পিছপৰা গাঁৱৰ দৰিদ্ৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ বাবে এক অনুষ্ঠান হিচাপে গঢ়ি তুলিছোঁ। মোৰ পৰিয়াল, মোৰ দেউতা এজন প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছিল, মোৰ মাতৃ এজনী গৃহিণী আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ পৰীক্ষা পাছ কৰাৰ পিছত চাকৰিৰ বাবে চৰকাৰী চাকৰিৰ বাবে যেহেতু মোৰ পৰিয়ালৰ অভিভাৱকসকলৰ এটা আশা আছিল যে ল'ৰাটোৱে শিক্ষা গ্ৰহণৰ অন্তত কিবা এটা চৰকাৰী চাকৰিত যদি লাভ কৰিব পাৰে তেন্তে নিশ্চয় তাৰ ভৱিষ্যত সুন্দৰ হ'ব বুলি কামনা কৰি চৰকাৰী চাকৰি এটাৰ আশা কৰিছিল। কিন্তু ৰাজনৈতিক যি ধাৰা সেই ধাৰাৰ বাবে আমি চাকৰিৰ ক্ষেত্ৰত বিভিন্ন সময়ত আমি চাকৰিৰ বাবে উপযুক্ত হোৱাৰ পিছতো আমি চাকৰি কৰাৰ বাবে চাকৰি এটাৰ বাবে দিনে ৰাতি অহৰহ চেষ্টা কৰিও এক চৰকাৰী চাকৰি যোগাৰ কৰিব পৰা নাছিলোঁ। সেয়ে ভাবিলোঁ যে ভৱিষ্যতে যাতে মোৰ প্ৰজন্মই যি কষ্ট যি দুখ দুৰ্দশাৰ মাজে পাৰ কৰিবলগীয়া হৈছিল, আচলতে তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত এক বিশেষ এটা মোৰ অনুভৱ এটা আছিল যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত থকা গাঁৱৰ আৰু চহৰৰ মাজত যিটো ব্যাপক এটা গেপ আছে, সেই গেপটোৰ বাবে আমি সেই শিক্ষা ব্যৱস্থাত নিজকে খাপ খুৱাই নিব পৰা নাছিলোঁ। সেয়ে ভাবিলোঁ যে গাঁৱৰ ল'ৰা ছোৱালীক অন্তত এটা মানদণ্ডৰ শিক্ষা দিবৰ বাবে 2001 চনত কেৱল 3টা ছাত্ৰৰে এই বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ। আজি ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2020 চনত প্ৰায় 750 আৰু আমাৰ যিটো পলিষ্টাৰ একাডেমি নেটৱৰ্ক আছে সেই নেটৱৰ্কত আমি বিভিন্ন ঠাইত 5খন স্কুল খুলিছোঁ। সেই 5খন স্কুলত আমাৰ প্ৰায় ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 2000 আছে। তে আমি গাঁও অঞ্চলত থকা দৰিদ্ৰ ল'ৰা ছোৱালীৰ বাবে বিশেষ চিন্তা কৰোঁ। আমি বৰ্তমানলৈকেও আমি কোনো প্ৰকৃত শিক্ষাদান কৰা নাই। আমি ভাবোঁ যে গাঁৱৰ ল'ৰা ছোৱালীয়ে যাতে উপযুক্ত শিক্ষা পায়, উপযুক্ত মানদণ্ডৰ শিক্ষা পায়, সেই চিন্তাৰে আমি আগবাঢ়ি গৈ আছোঁ। 2017 চনত আমি সেৱাৰ অধীনত যি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা হৈছিল সেই পৰীক্ষাত আমি 5ম স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু অতি সুখৰ বিষয়, আমি আত্মসন্তুষ্টি লাভ কৰোঁ যে 2001 চনত স্থাপন কৰা বিদ্যালয় এটাৰ পৰা বৰ্তমান সময়লৈকে বিভিন্ন বিষয়ৰ উপৰিও চিকিৎসা বিজ্ঞান বিষয়ত 5জন ছাত্ৰ ছাত্ৰী অধ্যয়নৰত আছে আৰু ইঞ্জিনিয়াৰিং বা বিভিন্ন বিষয়ত বা বিভিন্ন বিশ্ববিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে বা অধ্যয়ন শেষ কৰি পেলাই বিভিন্ন বিধাত তেওঁলোকে বিভিন্ন বিষয়ত তেওঁলোকে উপযুক্ত সন্মান পাছ কৰি তেওঁলোকে বিভিন্ন চাকৰিত নিযুক্তিও পাইছে। আমি গৌৰৱ অনুভৱ কৰোঁ যে এই অতি পিছপৰা দুৰ্গম এৰিয়াত আমি বছৰ ধৰি নিজৰ চেষ্টাৰ ফলত এক উন্নত মানৰ অন্তত এক গুণগত শিক্ষা দিবৰ বাবে সক্ষম হৈছোঁ। জীৱন এক সংগ্ৰাম হয়। এই সংগ্ৰামত
আমি নিজকে মানসিকভাৱে শাৰীৰিকভাৱে আমি প্ৰস্তুত কৰি তুলিব লাগিব আৰু জীৱনত আগুৱাই যোৱাৰ পথ যদি সকলো পথ ৰুদ্ধ থাকে প্ৰয়োজনত নিজে নিজৰ পথ বাছি উলিয়াব পাৰিব লাগিব যিজন ব্যক্তি ভয়ত কম্পমান হয় সেই ব্যক্তিয়ে জীৱনত কেতিয়াও এক সফলতাৰ মুখ দেখিব নোৱাৰে আমি জানো যে বিশ্বত যিসকল ব্যক্তি নিজকে প্ৰতিষ্ঠা কৰিছে তেওঁলোকৰ সেই সাফল্যৰ আঁৰত যি সংঘৰ্ষৰ কাহিনী আছে যি সংগ্ৰামৰ কাহিনী আছে সেই সংগ্ৰাম হ'ল তেওঁলোক জীৱনত আগুৱাই যোৱাৰ এক পৰিকল্পনা আৰু সেই পৰিকল্পনাৰ মাজেদি সেই সংগ্ৰামৰ মাজেদি ব্যক্তিজন জীৱনত আগুৱাই যোৱা আমি দেখিবলৈ পাইছোঁ হয় জীৱনত সমস্যা অহাটো স্বাভাৱিক কথা ব্যক্তি বিশেষত ব্যক্তিৰ জীৱনত বিভিন্ন সমস্যা বিভিন্ন সময়ত দেখা দিয়ে কিন্তু আমি সেই সমস্যাবিলাকক নিজৰ পৰিকল্পনাৰ মাধ্যমেদি নিজৰ উৎসাহৰ মাধ্যমেদি আমি সেই সকলো সমস্যাবোৰ সমাধান কৰিব পাৰিম জীৱনত মহত্বাকাংক্ষা উচ্চাকাংক্ষা থকাটো ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজন আৰু যেতিয়া ব্যক্তি এজন আগবাঢ়ি যাব যেতিয়া জীৱন প্ৰক্ৰিয়াত তেওঁ সোমাব তেতিয়া কিন্তু তেওঁ প্ৰত্যেক খোজটো নিজৰ এক পৰিকল্পনা অনুযায়ী আগবাঢ়িব লাগিব জীৱন যুদ্ধত যেতিয়া আমি সংগ্ৰাম কৰি আগুৱাই যাওঁ তেতিয়া কিন্তু আমাৰ পিছফালেদি বহুত ধৰণৰ কথা আমি বহুত ধৰণৰ সমালোচনা আমি শুনিবলগীয়া হয় সেয়ে জীৱন যুদ্ধত যেতিয়া আমি আগবাঢ়ি যাওঁ সেই সময়ত কিন্তু আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে যদি আপোনাক কোনোবাই পিছৰ পৰা সমালোচনা কৰে আপুনি কিন্তু সেই সমালোচনাকাৰীক কোনো উত্তৰ দিয়াৰ প্ৰয়োজন বোধ নকৰিব কাৰণ যেতিয়া আপুনি খোজকাঢ়ি থাকিব সেই শিলগুটি দলীয় প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত যদি আপুনি লাগিব যায় তেতিয়া কিন্তু আপুনি আপোনাৰ গন্তব্য স্থান আপোনাৰ লক্ষ্য স্থানত কেতিয়াও উপনীত হ'ব নোৱাৰে সদায় আপোনাৰ লক্ষ্য আপোনাৰ উদ্দেশ্যক আগত লৈ আপোনাক যদি ভাল পায় তেতিয়া যি ব্যক্তি আপোনাক ভাল পায় জীৱনত তেওঁ আপোনাৰ আগত আহি সমালোচনা কৰিব আপোনাক যোগাত্মক সমালোচনা আপোনাৰ আগত আহি দাঙি ধৰিব কিন্তু যিসকল ব্যক্তিয়ে যাক নেগেটিভ এলিমেণ্টছ বুলি কোৱা হয় সেই নেগেটিভ এলিমেণ্টছবোৰে সদায় আপোনাৰ পিছফালেদি সমালোচনা কৰিব গতিকে আপুনি সদায় সেই বিষয়টো পিঠি দি পেলাই আগুৱাই যাব লাগিব সেয়া আছিল মোৰ অভিজ্ঞতা জীৱনত বহুতো অভিজ্ঞতা হয় সেই অভিজ্ঞতাবোৰৰ ভিতৰত এটা ভাল অভিজ্ঞতা মই জীৱনত সেয়াই পাইছোঁ লগতে এই নিজে এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হিচাপে নিজকে জীৱনত এক আত্মসন্তুষ্টি লাভ কৰিছোঁ আৰু মই এটা কথা অনুভৱ কৰিছোঁ জীৱনত যদি একাগ্ৰতা থাকে জীৱনত যদি কামৰ প্ৰতি নিজৰ স্পৃহা থাকে আমি নিজকে সেই কামত সম্পূৰ্ণৰূপে ঢালি দিব পাৰোঁ তেতিয়া কিন্তু আমি জীৱনত সফল হোৱাটো সঠিক কিন্তু যদি আমি জীৱনত কৰ্মক এৰাই চলোঁ যদি আমাৰ কৰ্মস্পৃহা নাথাকে তেতিয়া কিন্তু আমি নিজৰ লক্ষ্যত আগবাঢ়িব নোৱাৰোঁ আমি জানো যে যদি জীৱন যুদ্ধত জয়ী হ'বৰ বাবে আমি নিজকে সাজু নকৰোঁ তেতিয়া আমি সেই লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰোঁ আমাৰ সকলোৰে কিবা এটা ডাঙৰ কৰাৰ এটা পৰিকল্পনা থাকে কিন্তু আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে কিবা এটা ডাঙৰ কৰাৰ আগতে সেইটো কিন্তু আমি অতি সৰু অৱস্থাৰ পৰা অতি বুনিয়াদী অৱস্থাৰ পৰা আৰম্ভ কৰিব পাৰিব লাগিব যিহেতু আমি আমাৰ নিজৰ পৰিকল্পনাৰ ভিতৰত আমি নিজে কৰিব পৰা কামবিলাকত আমি কোনটো বিষয়ত মোৰ নিপুণতা আছে সেই নিপুণতা থকা বিষয়বস্তু নিজে বাছি উলিয়াব পাৰিব লাগিব এটা কথা মনত ৰাখিব লাগিব যে জীৱনত সকলো ব্যক্তিয়ে সকলো কাম কিন্তু কৰিব নোৱাৰে প্ৰত্যেক ব্যক্তিৰে কিবা এটা বিশেষ বিষয়ত এক প্ৰতিভা থাকে সেই প্ৰতিভা যাতে আমি বিশেষভাৱে সেই যি নিপুণতা থকা বিষয়বস্তুৰ ওপৰত বা মোৰ যি বিষয়ত নিপুণতা আছে সেই বিষয়ত যাতে মই সেই শক্তিময় বা সেই মোৰ ক্ষমতাখিনি সেই মোৰ প্ৰতিভাখিনি যাতে মই প্ৰয়োগ কৰিব পাৰোঁ তাৰ বাবে সদায় আমি এক সুযোগৰ সন্ধান কৰি থাকিব লাগিব যিকোনো কামতে বুনিয়াদী স্তৰত বেছিক বুলি যাক কোৱা হয় বেছিক ষ্টেজত যিকোনো কামেই বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু যেতিয়া আমি কৰি যাওঁ তাৰ বাবে লাগে আমাৰ কনসিষ্টেন্সি লাগে আমি যাতে সেই কামটো নিয়াৰিকে কৰিব পাৰোঁ তাৰ বাবে আমাৰ ধৈৰ্য শক্তিৰ অতি প্ৰয়োজন গতিকে ধৈৰ্য অবিহনে কিন্তু আমি জীৱনত আগুৱাই যাব নোৱাৰিম কাৰণ বিভিন্ন সময়ত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ কাম এটা কৰিব যোৱাৰ প্ৰথম বুনিয়াদী অৱস্থাত সেই সমস্যাবোৰ আমি যাতে সমাধান কৰিব পাৰোঁ তাৰ বাবে আমাৰ ধৈৰ্যৰ অতি প্ৰয়োজন হয় আৰু বিভিন্ন সময়ত আমি সুযোগবোৰ বিচাৰিব লাগিব যাতে
জীৱনত আমাৰ মাত্ৰ এটা সুযোগৰ বাবে আমি ৰৈ থাকোঁ আৰু সেই সুযোগটো আমি ক'ত আছে সেই নিপুণতা মোৰ ক'ত আছে সেইটো আমি নিজে বাছি উলিয়াব পাৰিব লাগিব এয়াই হ'ল এক জীৱন পৰিক্ৰমা এই জীৱন পৰিক্ৰমাত আগুৱাই যোৱাৰ বাবে নিজে কৰা কামক ভাল পাব শিকিব লাগিব শূন্যৰ পৰা আৰম্ভ কৰি আজি বৰ্তমান মোৰ যি অৱস্থা সেই অৱস্থাক লৈ মই কিন্তু সুখী আৰু নিজে আত্মসন্তুষ্টি লাভ কৰোঁ কাৰণ মই বিগত বছৰবোৰত এই ভিতৰুৱা গাঁৱত যি শিক্ষাৰ এক অভিনৱ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিছোঁ আৰু তাৰ পৰা যি মই সাফল্য লাভ কৰিছোঁ তাক লৈ মই অতি সুখী আৰু নিজে আত্মসন্তুষ্টি লাভ কৰোঁ মোৰ জীৱনত মই নিজৰ অনুভৱত আজিলৈকে মোৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা এইটোৱেই ক'ব বিচাৰে যে জীৱনত যদি একাগ্ৰতা থাকে জীৱনত যদি উৎসাহ থাকে জীৱনত যদি আকাংক্ষা থাকে জীৱনত যদি ধৈৰ্য থাকে যদি নিজৰ ভিতৰত কিবা এটা কৰাৰ যদি দৃঢ় প্ৰৱণতা থাকে তেতিয়া আমি জীৱনটোক সদায় এক সফলৰ দিশত আগুৱাই নিব পাৰিম আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম সেয়াই মোৰ এক পৰিকল্পনা সেয়াই মোৰ এক আহ্বান আৰু ভৱিষ্যত প্ৰজন্মক মই এয়াই আহ্বান জনাব বিচাৰোঁ যে নিজৰ লক্ষ্যৰ প্ৰতি বিচলিত নহয় যাতে অক্লান্ত চেষ্টাৰে সেই লক্ষ্যত যাতে আগুৱাই যাব পাৰে আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে তাৰ বাবে অতি একাগ্ৰতাৰে অতি ধৈৰ্যৰে আৰু অতি উৎসাহেৰে আগুৱাই যাওক এয়াই কামনা কৰিছোঁ Tell us what you think about this video and don't forget to like, share and subscribe.